আজিৰ দিনটো শেহতীয়া খবৰ মূল্য বৃদ্ধিক লৈ উদ্বিগ্ন বিজেপিৰ মিত্ৰদল অগপ চৰকাৰ উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান প্ৰাক্তন মন্ত্ৰীৰ আনফালে ই ৰিক্সা যাত্ৰীৰ ৰূপত ডকাইত ৰঙিয়াত চালকক প্ৰহাৰ কৰি দুৰ্বৃত্তই লুটি নিলে ই ৰিক্সা মোবাইল ফোন সহ নগদ ধন বাংলাদেশত থকা হিন্দু লোকৰ সুৰক্ষাৰ দাবীত গুৱাহাটীত প্ৰতিবাদ শিলাদিত্যদেৱ সত্যৰঞ্জন বৰাৰ আনফালে এটা ভাল খবৰ পৰ্যটকৰ সোঁত বৈছে কাজিৰঙালৈ এক পষেকতে 10,000কৈ অধিক পৰ্যটক কাজিৰঙা দৰ্শন ভুৱা টেট উত্তীৰ্ণ প্ৰমাণপত্ৰৰে চাকৰি লোৱা বিটিআৰৰ 36গৰাকী শিক্ষকৰ বিপদৰ ঘণ্টা ৰাজ্যত অন্য প্ৰান্ততো একে জালিয়াতিৰ আশংকা কৰা হৈছে।